মই এতিয়া 8টা 8 আপোনালোকক যোগ কৰি 1000 বনাই দেখুৱাই দিম। 8টা 8 দেখিছেনে? 1 2 3 4 5 6 7 8 এই 8টা লৈ যোগ কৰি 64 পালোঁ। এতিয়া মই এনেকৈ পাতি চাওঁ, এনেকৈ 8টা 8 পাতি চাওঁ, পাতি চাইও মই যোগ কৰিলে 64 ওলাব। আপোনালোকে চাওক, থালিকে হওক বা থিয় হওক। এতিয়া এই 8টা 8 আকৌ ল'লোঁ, এই 8টা 8 যোগ কৰিছোঁ, এতিয়া যোগফল 64 ওলাইছে। কিন্তু যদি আমি এনেধৰণে পাতোঁ, এতিয়া চাই থাকিব আপোনালোকে, এনেকৈ পাতিলে 8টা 8ত 1000 হ'ব। 1 2 3 4 5টা পাতিলোঁ, আকৌ এইপিনে ল'লোঁ 6 নম্বৰ, 7 নম্বৰ আৰু এইটো 8 নম্বৰ। এতিয়া এইপিনে 5টা লৈছোঁ, 8 5 40, 40ৰ 0 হ'ব ইয়াত। চাই থাকিব কেনেকৈ কৰিম। এটা 2 3 4 5টা 8 5 40, 40 গলি থাকিব কিমান? 4 থাকিলেও গলি। আৰু এতিয়া 8 8 16, 16 4 20, 20 উকলিব 2। এতিয়া 8 থাকিলে 8 উকলা 2 10, 10। এতিয়া হ'লনে 1000 যোগ কৰি এতিয়া আমি 1000 পালোঁ। গতিকে 8টা লৈ যোগ কৰিলে 64ও হ'ব পাৰে, আপোনাৰ 8টা কৰি ল'লে 1000 হ'ব পাৰে। কথাটো সেয়াই, আৰু ইয়াকে কয় এই দুটা অংকৰ মেজিক। ধন্যবাদ।